MCLA তাত থাকাত আমাৰতে কিবা ফেচিলিটি পোৱা নাই তাৰ কাৰণে আমি নিজে নিজে ওলাই আজি UPPL দলত মানে যোগদান কৰিছোঁ আৰু কিন্তু ছাৰ প্ৰমোদ বড়ো ডাঙৰীয়া আমাৰ কাৰণে এইবিলাক পিচ আনি দিছে ইকুৱেলিটি আনি দিছে চ' তাৰ কাৰণে আমি বহুত ধন্যবাদ। আমি আগত থাকিছিলোঁ BPF দলৰ লগত য'ত এনে ফেচিলিটিটো আমি দেখিলোঁ কিমান আগত কিমান চৰকাৰতে থাকিছিল তাই কিমান কিবাতে আছিল MCLA তাত থাকাত আমাৰতে কিবা ফেচিলিটি পোৱা নাই তাৰ কাৰণে আমি নিজে নিজে ওলাই আজি UPPL দলত মানে যোগদান কৰিছোঁ আৰু আমি নাইগাঁও পাৰ্ট 1 আমি টোটাল 15 জন হ'ব আৰু আছে আজি আহিব পৰা নাই আৰু আগতে BPFৰ EM হিচাপেও আছিলে আৰু MCLA হিচাপেও ডোনেশ্যন লৈ আছিলে এইটো সময়ত আপোনালোকৰ গাঁৱত বা স্কুলৰ বা ইউথৰ কাৰণে কি কি কাম কৰিছে বুলি ভাবে আপুনি? দেখাতো আমাৰ গাঁও বা আমাৰ অঞ্চলত তেনেকুৱা কোনো সুবিধাটো আমি দেখা পোৱা নাই না কোনো ফেচিলিটি দেখা পাইছোঁ এই আছিলে তথাপিও এই মানে এজন আছিলে এজন কিবা EM বা MCLA আছিলে তথাপিও আমাৰ গাঁওখন বা আমাৰ এৰিয়াত বা আমাৰ গাঁওখনত থকা কোনো স্কুল বা অথবা আমাৰ ফালে কোনো এটা ৰাস্তা ঘাট বা কোনো এটা ফেচিলিটি আমাৰ কাৰণে কোনো প্ৰভাইড কৰা নাই নাইগাঁও পাৰ্ট 1 আছিলে কিন্তু এইটো আৰু মেৰামতিটো কৰাব লাগিছিল কাৰণ এইবিলাক মেৰামতি এতিয়ালৈকে কৰা হোৱা নাই আৰু লাগে আমি ভাবোঁ কি আমি UPPL চৰকাৰৰ পৰা আমি আশা কৰিছোঁ যে ই আমাৰ কাৰণে সুবিধা কৰাই দিব। কিন্তু বৰ্তমানৰ UPPL নেতৃত্বাধীন প্ৰমোদ বড়ো যোনটো 5 বছৰ চলাই গ'ল ইয়াত আপোনালোকে কি ভাল দেখিছে? ইয়াত কি কাম কৰা দেখিছে 5 বছৰ? এই 5 বছৰত আমাৰ UPPL চৰকাৰ প্ৰমোদ বড়ো ডাঙৰীয়া ছাৰৰ ফালৰ পৰা আমি দেখা পাইছোঁ ছাৰে আমাক পিচ আনি দিছে ইকুৱেলিটি আনি দিছে কাৰণ আমাৰ ফালৰ তেনেকুৱা আছিল মানে কি সঘনে মানে বন্ধ হোৱা আছিলে সঘনে মানে বজাৰ বন্ধ সঘনে এইপিনে গাড়ী ভাড়া বন্ধ এইপিনে ষ্টুডেণ্টৰ বহুত প্ৰব্লেম হৈছিলে কিন্তু ছাৰ প্ৰমোদ বড়ো ডাঙৰীয়া আমাৰ কাৰণে এইবিলাক পিচ আনি দিছে ইকুৱেলিটি আনি দিছে চ' তাৰ কাৰণে আমি বহুত ধন্যবাদ। আমি মুঠতে 15 জন আহিব লগা আছে আৰু